হেলে পেহী দেহা চব আছে জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আমি বৰ্তমান আহিছোঁ গাইজ গুড মৰ্ণিং মানে এতিয়া ধৰা আপোনাৰ 1 বাজে এতিয়া বৰ্তমান 12:56 হ'ল এইটো টাইমটো দেখাই দিছোঁ আৰু গাইজ আমি ক'ত গৈ আছোঁ আপোনালোকক মই ৰাতি ভিডিঅ' কৰিব লগা হৈছে কাৰণ ৰাতিপুৱা আমাৰ ট্ৰেইন আছে 6:31 নলবাৰীৰ পৰা সৰভোগ আৰু আমি যাম কালি গৰখীয়া গোঁসাইঘৰ থানত তাত মানে কি বস্তু সলনি হ'ল কি নতুন বস্তু হ'ল বহুত সৰুতে গৈছিলোঁ আৰু এতিয়া যাম আপোনালোকক দেখাম চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোক এতিয়া বৰ্তমান অলপমান শুই লওঁ যিহেতু 1 বাজিল আৰু আমি 3টা বজাত উঠিব লাগিব গা পা ধুব লাগিব ত' গাইজ আপোনালোক ভিডিঅ'টো চাই ৰাখক ডাইৰেক্ট লগ পাই আছোঁ ৰাতিপুৱা ষ্টেচনত তো গাইজ বৰ্তমান আমি আছোঁ নলবাৰী ষ্টেচনত আৰু আপোনালোকক ৰাতি দেখাইছিলোঁ ৰাতিপুৱা মানে দেখা নহ'ল বৰষুণ দিছিল আৰু পটাপট ওলাব লগা হৈছে আৰু এতিয়া বৰ্তমান আছোঁ নলবাৰী ষ্টেচনত ট্ৰেইন আহিব আৰু 6:49 আছে লেট কৰি দিলে 24 মিনিট আৰু সৰভোগত যাই কিনে দেখাই আছোঁ মন্দিৰত কি হয় আপোনালোকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰিব দেই আছে গোটেইকেইটাই হেলে পেহী দেহা চব আছে আৰু বাবু জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আৰু গাইজ এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু এতিয়া সুধিব লগা এটা কোনে কি কয় বোলে শুনি থাকক আমি এতিয়া যাই আছো ট্ৰেইনত উঠছো আৰু অলপ দেৰিকে পাম এতিয়া গৰখীয়া থানলৈ গৈ আছো ট্ৰেইনত অকমান লেট হ'ল আজি সোমবাৰ সেইকাৰণে শাওনৰ প্ৰথম সোমবাৰ সেইকাৰণে মন্দিৰ দৰ্শন কৰিব আহিছো সকলোৱে ভালে কুশলে থাকক আমি এতিয়া বৰ্তমান যাই আছো নলবাৰী অমিয়াপুৰৰ পৰা গৰখীয়া থানলৈ যাম গৰখীয়া থানত আমি অলপমান ফুৰা চকা কৰি আমি ঘৰলৈ অলপ গুচি আহিম গাইজ আমি কিছুমান স্মৃতি ৰাখি দিছোঁ এনেকে কেনেকে আহিছোঁ সেইটো মানে অলপমান ৰাখি দিছোঁ আৰু আপোনালোকে চাওক ডাইৰেক্ট গৰখীয়া থানত ভিডিঅ'টো বনাম আৰু এতিয়া এইখিনি ট্ৰেইন জাৰ্ণি কৰি আছোঁ বৰ্তমান এই জাৰ্ণিটো গম পায় আপোনালোকে ডাইৰেক্ট মন্দিৰত লগ পাম আৰু চাব গাইজ এইবেলো সৰভোগ ষ্টেচন পাম আৰু এই লাইনত সোমাইছে আৰু দেখাইছোঁ আৰু গাইজ আমি নামিলোঁ সৰভোগ ষ্টেচনত ইয়াত এইখন আহিছিলোঁ আমি আৰু এতিয়া বঙাইগাঁও যাব আৰু এইফালৰ পৰা আহিছিলোঁ আমি বৰ্তমান আছোঁ ডাইৰেক্ট সৰভোগ ষ্টেচনত আছোঁ এইফালে ভণ্টিও ব্লগ কেইটাত লাগি গৈছে আৰু চাই দিয়া ৰে দেখো তই এইফালে ওচৰতে পেহাহঁতে আছে পেহী আছে আৰু গাইজ আমি আহি পালোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোঁসাইৰ থানত আহি কিনে চাওক আপোনালোকে দেখিব পাৰিছে আমি এণ্ট্ৰি লৈছোঁ এতিয়া চাওক যাই আছে আৰু আপোনালোকে চাব পাৰিছে আমি বৰ্তমান আহিছোঁ গৰখীয়া থানৰ ভিতৰত আহিছোঁ আমি এই পুৰাখন ভিতৰত আছে আৰু আগৰ ফালে এখন আছে চাব পাৰে এইফালে তাত মানে প্ৰসাদ চসাদ লয় আৰু বহি কিনে এইখন এখন গুৰুখন আছে আৰু ইয়াত মেইন মন্দিৰ এইটো চাওক আছে বৰ্তমান আমি আহি পালোঁ ইয়াতে মুখ্য মন্দিৰটো আছে ইফালে আৰু ইফালে আছে হনুমানটো দেখাই দিয়াচোন হনুমান চাব ইফালে চাব পাৰে আৰু আমি যাম জেগাবিলাক দেখাই আছোঁ আপোনালোকক চাই যাব আপোনালোকে আৰু গাইজ বহুত দিনৰ মূৰত আহিছোঁ ভাল লাগিছে আপোনালোকে আহিব আৰু বহুত সৰু থাকোঁতে আহিছিলোঁ এতিয়া ডাঙৰ হ'লোঁ আৰু এতিয়া মই ক্লাছ 7 থাকোঁতে আহিছিলোঁ আৰু এইবাৰ আহিলোঁ বঢ়িয়া লাগিছে আৰু বহুতখিনি আপডেট হৈছে আপোনালোকে দেখিব পাৰিছে এইবিলাক চব নতুন বনাইছে বস্তুবিলাক তো গাইজ আৰু দেখাই আছোঁ বলক পুখুৰী আছে কিবা আছে সেইবিলাকো দেখাওঁ আপোনালোকক বলক এইখিনি দেখাই থাকিলে নহ'ব বলক চাকি জ্বলাই আহিলোঁ আৰু এইফালে আমাৰ বেকগ্ৰাউণ্ড চাব পাৰে এইটো চাওক ভোজন গৃহ এইটো কুপন লৈ কিনে খানা চানা খাব পাৰে এইফালে চাওক মোৰ পিছত দি চাব পাৰে এইটো পুখুৰী আছে পুখুৰীটো কি ধুনীয়া লাগিছে এটা চাওক তাৰ চিমেটিক শ্বৰ্ট এটা দেখাই দিম চাব আপোনালোকে মই এইটো ৰহ বনাইছোঁ একদম একো এডিটিং চেডিটিং নাই ডাইৰেক্ট বনাই দিছোঁ আৰু
মানে যিখিনি দেখি ভাল লাগিছে একদম যিটো ৰিয়েল সেইটো কৈছোঁ মানে আৰু বেলেগ আৰু মোৰ ক'ব লগা নাই ইয়াতে আপোনালোকে আহিব পাৰে ধুনীয়া সৰ ভগত আছে আৰু দেখাই আছোঁ ক'ত ক'ত ফুৰিব যাওঁ সেইখিনি দেখাওঁ আগৰ ফালে আছে আৰু এইফালে এনেকৈ গলিবোৰ পায় তাতো দেখাম আপোনালোকক চাই যাব আপোনালোকে আৰু গাইজ মই যে আপোনালোকক কৈছিলোঁ কাচু চাওক এইকেইটা প্ৰজাতি আছে ইয়াতে এইকেইটা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে আৰু প'ষ্ট কৰি ভিডিঅ' চাই ল'ব নামতে দেখাই দিছোঁ গাইজ কাচুৰ এইকেইটা প্ৰজাতি ইয়াতে আছে এইখন বেনাৰত বেকগ্ৰাউণ্ডত মই দেখাই দিছোঁ অলপ আগতে আপোনালোকে প'ষ্ট কৰিবা স্ক্ৰীনশ্বট লৈ চাব পঢ়ি কিনে কি আছে আৰু বৰ্তমান পুখুৰীটো আগফালে আছে আৰু এইফালে যাব পাৰি মাজলৈকে আৰু এনেকৈ বনাই দিছে এইটো এই চাকি ইমান মানুহ গৈছে তাতে আৰু মাঘৰ মাহত বহুত মানুহ আহি যায় গাইজ এই গছডালত মানে হাত পাক ঘূৰিব লাগে আৰু ইয়াতে গম চবলৈ বান্ধি থৈ দিছে ইয়াতে এইফালে দেখা যাব ইয়াতে বহুত জাগা ঘূৰিলোঁ মানে চাব লগা যাব বস্তু মানে বহুত আছে আগতে বহুত ডেভেলপমেণ্ট হৈছে মই এইবাৰ 3বাৰ হ'ব অহাটো কিন্তু আগতে মানে সৰুতে যেতিয়া আহিছিলোঁ মই ক্লাছ 7 পঢ়ি থাকোঁতে আহিছিলোঁ আৰু এতিয়া বৰ্তমান আহিছোঁ বহুত ভাল লাগিছে বহুতখিনি মানে উন্নত হৈছে আৰু আপোনালোকে আহিব পাৰিব ভাল লাগিছে আৰু ইয়াত মানে কিমান জেগা দেখাম আপোনালোকক মানে জেগা মানে দেখাবলৈ মানে আৰু বহুত আছে কৰি কিনে কিন্তু ইমান সম্ভৱ নহয় কৰাটো কাৰণ যিহেতু বেছি দীঘলীয়া হৈ গ'লে আপোনালোকে আমনি পাই যায় ভিডিঅ' চাবৰ কাৰণে সেইকাৰণে মই সৰু সৰু ক্লিপ কিছুমান লগাই দিছোঁ আপোনালোকে চাই ভাল পায় আৰু আপোনালোকে আহিব আপোনালোকে নিজে এক্সপ্ল'ৰ কৰাটো বেছি ভাল হ'ব কাৰণ কেমেৰাত যিটো বস্তু দেখা যায় সেইটো মানে অৰিজিনেলি যিটো আপোনালোকে চাব নিজৰ চকু দি সেইটো মানে অলপ বেলেগ হয় গতিকে গাইজ আপোনালোকে আহিব আৰু ইয়াতে চাব এক্সপ্ল'ৰ কৰিব ইয়াৰ জেগাটো বিৰাট ধুনীয়া হয় তো গাইজ আৰু অলপমান দেখাই আজি ভিডিঅ'টো সামৰণি মাৰিম আৰু অলপ দেৰিকৈ গাইজ ইয়াতে ভজন গৃহত আমি সোমাই কিনে খানাটো খাব লাগিব যিহেতু 50 টকাত ইয়াত কুপন লোৱা গৈছে আৰু খানাটো খাই মেলি কিনে অলপমান ঘূৰিম আৰু মানে বহুত জেগা চালোঁ ইয়াতে পুখুৰী আছে বা মন্দিৰ আছে প্ৰতিমূৰ্তি আছে ধুনীয়া লাগিছে ইয়াতে আপোনালোকে আহক আৰু আহি কিনে চাওক এক্সপ্ল'ৰ কৰক জেগাটো গৰখীয়া গোঁসাইঘৰ থান আপোনালোকে আহক ভিজিট কৰক আৰু ধুনীয়া মই সৰুতে আহিছিলোঁ এতিয়া ডাঙৰত আহিছোঁ বঢ়িয়া লাগিছে আৰু আগলৈকে হয়তো বহুত উন্নত হ'ব এইখিনিয়ে কৈছোঁ বাৰে বাৰে আহক বুলি কাৰণ বহুতেই ভাল লাগিছে মানে ভাষা নাই আৰু ক'বৰ কাৰণে এতে বহুতে ভাল লাগছে আমি এটা হিয়া করলো ফটো উঠলো বহুত চাব লগা জায়গা বহুত চাব লগা বস্তু আছে এটা আমি খাম আৰু কুপন লৈছি ভাত খাই কিনে গাড়ীৰে ওলাই যাম আৰু আৰু গাইজ ইয়াৰ আহিলে আপোনালোকে টেনশ্যন ল'ব নালাগে ইয়াৰে পলিথিন দি দিয়ে এনেকৈ প্ৰসাদ লোৱাৰ কাৰণে চাওক পলিথিন বিতৰণ কৰিছে এতিয়া বৰ্তমান গাইজ বৰ্তমান প্ৰসাদ বিতৰণ কৰিলে আৰু এইফালে আমাকো দিছে আমিও লৈছোঁ ইয়াতে সেইটো চাওক পলিথিন আছে ইয়াতে আৰু গোটেইকেইটা খাই আছে আৰু এই চাওক এইফালে আমাৰ পেহী আছে পাইছে না পেহী পাইছে ন মানুহ গাইজ আহি বৰ্তমান আছোঁ ভজন গৃহৰ ওচৰত এয়া চাওক কুপন লৈছোঁ 50 টকা দিয়া এটা খানাটো খাই যাব লাগিব আৰু এইফালে ভণ্টি আছে এইফালে আছে পেহী আছে সেইটো তো গাইজ খানাটো খাম আৰু ডাইৰেক্ট ঘৰত যাম আৰু অলপমান ফুৰিলেও ভাল লাগিছে আহিলে দেখাই আছোঁ আৰু আগৰ ফালে আছে ভজন গৃহটো দেখাই দিছোঁ এইটো কুপন আপোনালোকে আহিলে কুপন কাটি কিনে কুপন লৈ খানা খাব লাগিব বাবুটো দেখাই দিয়া কুপনটো দেখাই দিয়া বাবু এইটোতো মোৰটো গাইছে ৰাখক ভিতৰত সোমাই কিনে দেখাই আছোঁ আৰু আগুৱাই চাই কুপন কাটি সোমাই আহিলোঁ এতিয়া বৰ্তমান বহি আছোঁ আৰু গেটতে থাকে টিকটটো দি যাব লাগে দি লৈ কিনে এনেকৈ বহি আছোঁ বৰ্তমান চাওক
দিছে এটা খানাটো দিব কি কি দেখাই দিম বাৰু দেই এইটো জিপ জিপ আইটেম আৰু গাইজ খানাটো খালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানটা সময় মাৰিছোঁ আৰু এতিয়া বৰ্তমান চাওক এইখনেই হ'ল এখন থানখন আৰু বৰ্তমান আমি যে ঘৰত যাওঁ আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে আছোঁ ধন্যবাদ জয় অসম জয় জুবিন বাই বাই গাইজ আৰু গাইজ আমাৰ লগত আছে পেহাটো পেহা কওঁ কেনে লাগছি মন্দিৰত আহি ভালেই লাগছে ভাল লাগছে এইফালে চাই কিনে কওঁ আৰু আৰু এই কোন ভাবিৰে আহিবা বিচাৰি কি ক'বা মানুহবিলাক কম আৰু ভাল লাগছে। বৰগীয়া থানৰ পৰা আহি ভাল লাগিল যে ষ্টেচনত যে আমি ৰেলত যাম আপোনালোকে আহিব বঢ়িয়া একদম সুন্দৰ প্লেচ আৰু আগতকৈ বহুত আপডেট হৈ গৈছে বস্তু জেগাগিলা আহিব আপোনালোকে বৰ্তমান ষ্টেচনত আছো আমি আৰু নলবাৰীত যাম ইয়াৰ পৰা মোৰ ঘৰ পাঠশালাত কিন্তু নলবাৰীত যাবলৈ ভাল পেহীৰ ঘৰত আৰু এতিয়া যাম আপোনালোকক দেখালো যিখিনিয়ে যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই